ধুনীয়া মানুহ দেখিলে বা দূৰৰ পৰা জিলিকি থকা মানুহবিলাকক মোৰ প্ৰতি বেলেগ এটা এট্ৰেকশ্যন আহে মানে চিনাকি হওঁ হওঁ লাগে মনটোত মোৰতো বাৰু সেইটো হেল্ল' ভোটজলিকা আকৌ আজি আপোনালোকৰ কাৰণে বহুত দিনৰ মূৰত এটা মজা প্ৰেংক আৰু মজা এজন মানুহৰ লগত মানে লৈ আহিছোঁ আপোনালোকৰ কাৰণে ভিডিঅ' এয়া মোৰ বন্ধু বহুতে চিনি পায় টেঙা নিদিবা নমস্কাৰ আজি ই আৰু মই একেলগে প্ৰেংক কৰিলোঁ আৰু আমি ক'ত কৰিলোঁ কি কথা কৰিলোঁ কাৰণ পিছলৈও আমি জেগাবিলাক থৈ যাব লাগিব আপোনালোকে ভিডিঅ'টো চাই কেনেকুৱা পাই জনাব আৰু কিবা এটা আৰু লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব চাই যাওক জয় অসম এটা ফোনটো ৰিচিভ কৰা নাই বে মা টকা তেতিয়াহ'লে পানী আছে নি পানী খাব পাৰিম মোৰ বিৰাট টেনশ্যন হৈছে বে কেলে সেনাই হৈজনী কেলা লৈ আছে বাৰু ভাল পাই ন মিনা যে থেংক ইউ চিয়ৰ হয়তো কিবা কি মিলাই দিয়া নাইতো ৰিচেণ্ট লগৰ চাই ল'বি মই টেষ্ট কৰি ল'ব লাগিব পাৰি ন এইটো টিকটকত যে পককে যে পেলাই দিয়া যায় মিলাই থোৱা আছে ক'ত ঘৰ আকৌ মাৰিছে বে কি হ'ল মৰিলি না তই মৰিলি নাই ইয়াৰ মানে কি হ'ল গম পাৱ ইয়াৰ মানে কেছ এটা হৈ আছে কি তই জান নে যে মই এইটো টাইমত কেলা গাৰ্লফ্ৰেণ্ডৰ লগত ওলাই আহো মানে কালি মানে ইয়াৰ দুদিনমানৰ ব্ৰেকআপ হৈ গ'ল মানে তুমি অ বুলি কৈ দিয়া খালি অ বুলি কৈ দিয়া এনে কৈ দিয়া অ বুলি অ হেল্ল' বুলি এনে কৈ দিয়া অ বুলি কৈ দিয়া এনে কৈ দিয়া অ বুলি অ হেল্ল' বুলি এনে কৈ দিয়া শুনিলি মই দেৰগাঁও চুকাপাতে আছো গাৰ্লফ্ৰেণ্ডৰ লগত আছো আৰু তাই ব্লেক কালাৰ পিন্ধি আছে হ'ল এতিয়া যা যি কৰিব আছে কৈ ল ধুনীয়া ছোৱালী অকল সিহঁতকে দেখিছো হাই মই চিনাকি হ'ব লাগিছো তোমালোকৰ লগত মানে কি আমি ইয়াতে অলপ দেৰি পৰা আছোতো দেখিলো ধুনীয়া ছোৱালী তোমালোককে দেখিলো বোলে চিনাকিটো হৈ লওঁ এই হাঁহিটো বেছি ধুনীয়া আছে তাইৰ হাঁহিটো তোৰ ভাল লাগিছে মোৰ এই হাঁহিটো ভাল লাগিছে ন ক'ত ঘৰ কিনাতলি হাই মই বিক্ৰম মোৰ নামটো দয়া আৰু হাই মই বিক্ৰম মোৰ নামটো দয়া আৰু মোৰ নাম দয়া তো বৌ কোমল ঐ তোমাৰতো কোমল চিনাকি হৈ লৈছো চিনাকি হ'লেতো বেয়া নোপোৱা মানে মেইন কেছটো কৰি দিছো শুনা এইডোখৰ আহা এইডোখৰ তই এইফালে মোৰ ওচৰলৈ মুখামুখি চাই কথা পাতি ভাল লাগে তুমি এইফালে নাই তুমি এইফালে যা তুমি এইফালে আহা মানে ঠিক আছে শুনা মেইন কেছটো হ'ল কি ই মোক চেলেঞ্জ কৰিছে ঠিক আছে ই দেৰগাঁৱৰ ল'ৰা মই যোৰহাটৰ ল'ৰা ঠিক আছে অ'কে ই মোক চেলেঞ্জ কৰিছে যে তই এই ছোৱালীজনীৰ লগত চিনাকি হ'ব লাগে আৰু কোনোবা এজনী ছোৱালীক ইমপ্ৰেছ কৰিব লাগে নিজৰ ফালৰ পৰা তো মই তোমালোকক ইমপ্ৰেছ কৰিম আৰু তোমালোক দুইজনী কাৰ প্ৰতি বেছি ইমপ্ৰেছ হোৱা ক'ব লাগে ঠিক আছে আৰু যোনজনী বেছি ইমপ্ৰেছ হ'ব তাই নাম্বাৰ এক্সেঞ্জ কৰিব লাগে তোমাৰ নামটো এই বোলে পুখুৰী পাৰে পাৰে নাৰিকলৰ পুলি ক'বনে প্ৰিয়াক্ষী তুমি মোক আই লাভ ইউ বুলি এই বোলে পুখুৰী পাৰে পাৰে নাৰিকলৰ পুলি ক'বনে প্ৰিয়াক্ষী তুমি মোক আই লাভ ইউ বুলি ऐसे में बड़ा सख्त लौंडा हूं लेकिन यार यहाँ में पिघल কেইটা আছে নে সুধিবা কোনে তহঁতি মানে মই মই কৈছোঁ ইয়ালৈ আহিছে ন ইয়ালৈ আহিছে টিকেটটো দেখক এক্সকিউজ মি ৰ'ব লাগিব আপুনি ৰ'ব লাগিব আমি চবকে চেক কৰি আছোঁ কেইজন মানুহ চোৱা মানুহ কেইজন 1 2 3 4 ই আছে নে পোৱালিটো কেলে নল'ব এইটো কেনেকে হ'ব আকৌ সেইটো কি কথা হ'ল 6টা হ'ল ন টোটেল আমি ইয়াৰ কমিটি হয় কেলে নল'ব আকৌ কিমান বছৰ হৈছে এবছৰ পাই লয় দেখোন 10 টকা দিব লাগে 10 টকা আমাক দিব ৰ'ব ইহঁতক আমি অলৰেডি আগতে চাই থোৱা আছে নাই দুটাৰ পইচা দিব লাগিব আপোনালোকে 10 টকা এটা দিলে 5 টকা 5 টকা দিলে 5 টকা 5 টকা লৈ যাওক देखा आपने लापरवाही का नतीजा है কেলে মানে এনেকে ছোৱালীবিলাকে বুলি কেলে খাই ল'ৰাবিলাকৰ মগজটো বাৰু তুমি খোৱা নি ল'ৰা মগজ হা কি খাই ভাল পোৱা তুমি মেহেন্দিত কাৰ নাম লিখি থৈছা বৰ্ণালী তোমাৰ নাম বৰ্ণালী মই বিক্ৰম বুলি ভাবিছিলো বে মোৰ নামটো মোৰ নামটো লিখা আছিল ভাবিছিলো তোমাৰ নামটো বৰ্ণালী এতিয়া মেইন কেছটো হ'ল কি মোৰ এই ভাই হয় ঠিক আছে ই ভাই হয় আৰু ইয়াৰ ৰিচেণ্ট ব্ৰেকআপো হৈ গ'ল
ই মানে বহুত টেনচনত আছে মই ভাবিছো এনেই কোনোবা যদি ছোৱালী ফ্ৰেণ্ড চিনাকি হৈ যায় ইয়াৰ ভাল চিনাকি হ'ব হ'ব। পাৰিম নে চিনাকি হ'ব যদি পাৰে হাতটো মিলাই দিয়া যদি পাৰে হাতটো মিলাই দিয়া নহ'লে হাতটো গুচাই দিয়া পাৰি একো নহয় হাতটোহে মিলাব কৈছে বেলেগ মিলাব কোৱা নাই মোৰ হাতত আকৌ বেলেগ লাগি থকা নাই নহয় মোৰ হাতত বেলেগ মিলাই অনা নাই নহয় আকৌ থেংক ইউ তোমাৰ লগৰ নি হাই একে দেখিবলৈ আপোনাৰ নামটো বন্দিতা আচ্ছা বন্দিতা। চিংগল নে মিংগল নে বিয়া ফিক্স হৈ আছে তেতিয়াহ'লে চিন্তা নাই আৰু তাহলে মাকত আহিছে নি কথাটো পাতিয়ে যাওঁ খুৰী আপুনি আপোনাৰ ছোৱালী নি আপোনাৰ ছোৱালী সঁচাকে নি পচন্দ হৈছে ডাইৰেক্ট কথা পাতিছে খুৰা নমস্কাৰ যোৰহাটৰ ল'ৰা আপোনাৰ ছোৱালীৰ লগত চিনাকি হ'লো ভদ্ৰতাৰে বেয়া চেয়া নাপাব তাকে যোৰহাটৰ মানুহ যেতিয়া চিনাকি হওঁ সেয়াই আৰু ভালে আছে পানী খাওঁ পানী দিওঁ চোৱাই না আমি এডোখৰ ৰখি আছো আমাকে চাই আছে চোৱাই না আমি এডোখৰ ৰখি আছো আমাকে চাই আছে যাওঁ নহ'লে বেলেগ চাবলৈ নাপাব হেৰি আহিছো দেই যাম বাৰু ঘৰত মাহঁতক লৈ ইনষ্টাগ্ৰামত মেছেজ কৰিবা হা প্ৰাইভেটকে দেখিল নেকি তই দেখিল ইমান যি শকত ইমান ডাঙৰ বাইদেউ ইমান দীঘল সেই নাযাব দেই একদম ক'লা এই ইমান দীঘল পুৰা ইমান দীঘল। নাই যোৱা আছে আকৌ কি আছে নাযাব নাযাব সেইফালে কি আছে নাযাব নাযাব সেইফালে নাযাব সেইফালে চাব এইডোখৰতে ওলাইছে জুলনাৰ ওচৰত ইমান ডাঙৰ নাযাব 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 বহুত ডাঙৰ ক'লা সাপ এটা ওলাইছে তাত চাব খালি যাব ক'ত খালডলৈ গুচি গ'ল নেকি জানো দেখি আছো তাৰপৰা দেখি ভাল লাগিলে এক ছেকেণ্ড মই কথা পাতি আছো কি হ'ল মই চিনাকি হৈছো বেয়া পাইছে নেকি নাই মই দেখি পেলাই ৰখি দিলো চশমাযোৰ ভাল লাগিছে আপোনাৰ মোৰ যোৰহাট আপোনাৰ বৰুৱা চাৰিআলি আপোনাৰ নামটো কি পূজাত যাম চাবলৈ একেলগে পূজাত একেলগে যাম পূজাত যোৰহাটত আপোনাৰ ইয়াত নেকি তুমি মোৰ লগত যাবা চৰাইবাহী ঠিকে আছে টাউনলৈ নামাৰ পিছত মোক ফোন এটা কৰি দিলে আৰু যাব পাৰিম পূজা চাবলৈ মানে কিছু কি হয় ন মোৰ মানে ধুনীয়া মানুহ দেখিলে বা দূৰৰ পৰা জিলিকি থকা মানুহবিলাকক মোৰ প্ৰতি বেলেগ এটা এট্ৰেকশ্যন আহে মানে চিনাকি হওঁ লাগে মানে মনটো আৰু মোৰো তোৰতো বাৰু সেইটো আদতছে মাজবুৰি তাকে এতিয়া চেল্ফি এখনকে লৈ লওঁ আৰু ইমান ধুনীয়া মানুহ মোৰ মোবাইলটোত এটলিষ্ট মোৰ মোবাইলতে ভাবিব যে ধুনীয়া মানুহ এগৰাকী ফটো এখন আছে মোৰ মোবাইলটোত নাই চেল্ফিখন লগ পাৰিম একো প্ৰব্লেম নাই সেইফালৰ পৰা যোৱা এইফালৰ পৰা মই পঢ়া নাই মই এতিয়া ব্যৱসায় কৰি আছো 3টামান যোৰহাটত পঢ়া কেতিয়াবাই চেছ মই নলওঁ বুলি ভাবিছিলো মোৰ থিমকি আকৌ ভাল লাগে এতিয়া আপুনি কওক কোনটো বেছি ধুনীয়া মই কথা পাতিছো যে মই ভাল হ'ম ন ধুনীয়া বেয়াটো তেওঁৰ অপিনিয়নটো লৈ লওঁ তেতিয়া মনৰ ভালতে আচল চেহেৰাত ভাল হৈ লাভ নাই নহয় তাকে কি ফুৰিব আহিছিলে আপোনাৰ ছোৱালী হাই মাক লাইন দিছো বেয়া পাইছা নি আৰু তোমাৰ নিচিনা চশমাযোৰ মোৰ আছে চোৱা তোমাৰ চশমাযোৰ ঠিকে আছে পালো আহিছো দেই বাই এইযোৰকে পেলাই থৈ যাওঁ নেকি এইযোৰটো কাম নাই পেলাই দে মই পিন্ধিম পেলাই নিদি মই কৈ দিছো এনে কৈছো এইটো মই লগ ধেমালি কৰি আছিলো প্ৰেংক আছিলে এইফালে কেমেৰাত 10 টকা তাই দি গৈছে জুম কৰি লুকাই দিবা তোমাৰ হাঁহিটো দেখা পাব লাগিব ন গুচি গলা যে কোনে শুনিতো যা এক ছেকেণ্ড প্ৰেংক আছিলে এইফালে কেমেৰা হাই এটা কৰি যোৱা ঠাইটাটো কৰি যোৱা প্ৰেংক আছিলে চাবা ভোট জলকীয়া
দিবা নেকি এযোৰ নিদিয়া বুঢ়া ছোৱালী মোৰ একদম ডিচিবিৰত ইমানে চশমাযোৰ কেলৈ ল'লে গম পাই নাই এখন আপুনি পিন্ধি চাওক সঁচা কথা ক'ব গ'লে মানে মই জুবিন দাৰ লগা মই এনেকে কৰি পেলাই যেতিয়া মোহাৰি থাকো এনেকে কণ্ডিশ্যন এনেকে পিন্ধো ন গ্লাছ নাই সেইটোৱে আৰু সঁচা কথা ক'ব গ'লে আমি প্ৰেংক ভিডিঅ' এটা বনাই আছিলো আপোনালোকৰ লগত ধেমালি কেমেৰাটো হৈ থৈছো কি নাম তোমাৰ ইউটিউব চেনেলটোৰ নাম হৈছে ভোট জলকীয়া VUT ঠিক আছে আৰু ইয়াৰো এটা চেনেল আছে টেঙা নিদিবা চাব ঠিক আছে লগ পাই ভাল লাগিলে বেয়া নাপাবা বাই বাই চিয়'ৰ কৈ দিওঁ শুনা এই প্ৰেংক এটা হৈ আছিলে প্ৰেংক আছিলে বেয়া নাপাবা এইটো দিছ না এইটো বহি আছে যে ষ্টেপত এটা কৈ দিয়া ইউটিউব চেনেল ভোট জলকীয়া আৰু ইয়াৰ চেনেলটোৰ নাম হৈছে কৈ দে টেঙা নিদিবা চাব টেঙা নিদিবা দিয়া অ'কে আছিলা